Hey guys, welcome back to my YouTube channel Jondeep Official. তো সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি। তো মই এতিয়া মানে দোকানত আছোঁ, কলেজত গৈছিলোঁ আজি। কলেজত আমাৰ ইলেকশ্যন আছিল, তো ভোট দি পেলাই আহি গ'লোঁ। কলেজত থাকিলোঁ আৰু অলপ টাইম, বাট থাকি পেলাই একো বিশেষ একো কাম নাই। আবেলি কোন জিকে মানে গধূলি ৰিজাল্টটো দিব না, তো তাৰ কাৰণে গধূলি চাব যাম বাৰু দোকানৰ পৰা বাহিৰে। এতিয়া মই ঘৰত পূৰা ড্ৰেছ চেঞ্জ কৰি কলেজৰ দোকানত আহি গ'লোঁ। মা আছিল, মা ঘৰত গুচি গ'ল। তো আপোনালোকক নতুন কি আহিছে কানেকশ্যন দেখাই আছোঁ ৰ'ব। এয়া গাইজ চাব পাৰে চাৰ্ট এইবিলাক বেলেগ বেলেগ ডিজাইন বেলেগ চেপৰ পাই যাব গাইজ। আৰু এইটো ব্লেকত আছে ফ্লেক্সিবল চাৰ্ট। আৰু এইফালে টি চাৰ্ট চাই লওক, নতুন কালেকশ্যন জেড স্কোৱাৰ টি চাৰ্ট আহি গৈছে, এইটো চাব পাৰে গাইজ। এল চাইজ এম চাইজ গোটেইকেইটা চাইজ পাই যাব, সেইকেইটা চাব পাৰে গাইজ। আৰু ৰ'ব আপোনালোক দেখাইছোঁ এয়া জৰ্ডান টি চাৰ্ট আহি গ'ল গাইজ। চবতকৈ বেছি স্পেচিয়েল আজি জৰ্ডান টি চাৰ্ট ৰাতিপুৱা মৰ্ণিং আহি পাইছে। তো ৰ'ব আপোনাক তলত নামাই দেখাই আছোঁ ৰ'ব। আৰু গাইজ ইয়াৰ মাজত আপোনাক কথা এটা কৈ দিওঁ, যোনে যোনে পূজাৰ আগত 2000 টকা শ্বপিং কৰে বা 2000 টকাৰ বস্তু লয় বজাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ টি চাৰ্ট যিকোনো টি চাৰ্ট এটা ফ্ৰী দিম তাৰ লগত। তো সোনকালে আহি যাওক। আৰু এইটো এড্ৰেছটো হ'ল গাইজ আমাৰ যদি জালুকবাৰী এইটো আজাৰা ছাইডৰ পৰা আহোঁ, মেজা পাৰ হৈ পেলাই এইটো বিজয়নগৰৰ পুৰণি ষ্টেট বেংক আছে, সেইটো ৰাস্তাৰে অলপ 100 মিটাৰ আহিলে পাই যাব। যে ষ্টেট বুলি লিখা আছে চাইনবৰ্ডত, বৰ্ড এখন আছে, তো দেখাই পাব। আৰু যদি ছয়গাঁও চাইডৰ পৰা আহি তেতিয়াহ'লে পাতৰহাট পাৰ হৈ পেলাই বিজয়নগৰ যিটো ওপৰলৈ হাইস্কুল যিখন আছে সেইখন অপজিট চাইডে আহি যাব সোনকালে গাইজ। আৰু যদি কোনোবা অনলাইন লাগে তেতিয়াহ'লে কণ্টেক্ট নম্বৰ ডেছক্ৰিপশ্যন দিয়া থাকিব, তো কণ্টেক্ট কৰি লৈ ল'ব। এয়া গাইজ চাব পাৰে জৰ্ডান টি চাৰ্ট আহি গ'ল গাইজ। এইটো চাওক, এইটো ফ্ৰণ্ট চাইড লুক গাইজ। আৰু এইটো বেক চাইড কি ধুনীয়া লাগিছে গাইজ। চাওক তলফালে এইটো ডিজাইন আছে এনেকুৱা, চাই ল'ব পাৰে গাইজ বুলছৰ। তো চাই লওক, আপোনালোকক দেখাই দিছোঁ। এইটো চাওক গাইজ জৰ্ডান, কি ক্লাছিক লুক গাইজ, চাই ল'ব পাৰে। তো জল্দি আহি যাওক। ৰেড কালাৰ আছে, ব্লেকত আছে, হোৱাইটত আছে, গোটেইকেইটা কালাৰতে পাই যাব। 6-7টামান কালাৰত পাই যাব গাইজ। আৰু ৰ'বক গাইজ, আৰু এটা দেখাই আছোঁ। এইটো ব্লেকত আছে গাইজ, চাই লওক তলৰ পৰা ওপৰলৈকে কি ধুনীয়া লাগিছে। গোটেইকেইটা চাইজ পাই যাব, XL L চাইজ M চাইজ XXL XXL গোটেইকেইটা চাইজ পাই যাব গাইজ। এইটো চাওক। আৰু লগতে গাইজ চাৰ্ট দেখাই আছোঁ ৰ'বক, চাই লওক কি ধুনীয়া লাগিছে। এইটো চাওক গাইজ চাৰ্ট, এইটো গাইজ। আৰু গাইজ এইটো চাওক গাইজ, এইবিলাক কমৰ হয়, কম ৰেঞ্জৰ হয়, 300 350 বা এনেকুৱা ৰেঞ্জৰ হয়। এইবিলাক বেছি দাম নহয়। হোৱাইটত আছে, এইবিলাক চাব পাৰে। প্ৰিণ্টটো চাওক গাইজ কেনেকুৱা লাগিছে তলৰ পৰা ওপৰলৈকে গাইজ। প্ৰিণ্টটো চাওক, এইবিলাক অভাৰ চাইজ হয়, হাত দীঘল এইটো চাই লওক গাইজ। আৰু এটা আছে ৰ'বক, এইটো চাই লওক, প্ৰিণ্টটো চাওক গাইজ। এইটো ডগ হয়, এইটো চাওক ফ্ৰণ্ট প্ৰিণ্ট, এইটো বেক প্ৰিণ্ট হয় গাইজ, চাই লওক ৰ'বক। এইটো চাওক গাইজ কি ধুনীয়া লাগি আছে। প্ৰিণ্টটো চাওক গাইজ, মেইন কথা প্ৰিণ্টটো এট্ৰেক্টিভ হয় ন মানুহৰ। এইটো চাওক গাইজ। তো জল্দি আহি যাওক, বহুত বেছি ষ্টক নাই বাৰু, যিহেতুকে ঠাণ্ডাৰ দিন আহি আছে। তো নতুন ষ্টক আজি আৰু গধূলিলৈকে আহিব, দেখাই দিম ৰ'বক গাইজ, চাই লওক জল্দি আহি যাওক। চাব পাৰে এয়া হাফ পেণ্ট আহি গ'ল কনভাৰ্চৰ, চাব পাৰে লগো। এইটো অৰিজিনেল হয়, একদম অৰিজিনেল প্ৰডাক্ট হয় গাইজ। বেছ আহি যাওক, হাফ পেণ্ট চাব পাৰে, কোৱালিটি চাওক, গোটেইকেইটা চাইজ পাই যাব গাইজ। XXL M চাইজ L চাইজ গোটেইকেইটা পাব, টেনশ্যন ল'ব নালাগে। আহি পেলাই ৰিটাৰ্ণ হ'ব নালাগে, সৰু ডাঙৰ যিমান কি নহওক। চাব পাৰে গাইজ, কোৱালিটি চাওক, কনভাৰ্চৰ হয় গাইজ। আৰু আপোনালোকে জানে কনভাৰ্চৰ হাফ পেণ্টবোৰত কিমান দাম, কিমান প্ৰাইচ। তো আহি যাওক। আৰু কাৰ্গো পেণ্ট আজি গধূলিলৈকে আহি যাব গাইজ। আৰু এইফালে ছোৱালীৰ আছে বাৰু, ছোৱালীৰ প্ৰডাক্ট ইমান ৰিভিল নকৰোঁ বাৰু, চাই ল'ব পাৰে, এইবিলাক বেছি ৰিভিল নকৰোঁ। তো এইটো চাই লওক গাইজ, এইটো টি চাৰ্টটো কেনেকুৱা লাগিছে। তো জল্দি আহি যাওক, পূৰা চেল গাইজ। এইফালে জৰ্ডান আছে আৰু এনেকৈ চাব পাৰে গাইজ। আৰু এইবিলাক চাৰ্ট বেছি নহয়, 349 গাইজ, জল্দি আহি যাওক। এইফালে চাব পাৰে গাইজ, প্ৰিণ্টেড টি চাৰ্ট এইবিলাক কি ধুনীয়া 300 পাই যাব, 300ত পাই যাব গোটেই তলৰ পৰা ওপৰলৈকে। চাওক গাইজ এইটো। আৰু এটা আছে ৰ'বক গাইজ, গোটেইকেইটা চাইজ আছে, আহি যাব গাইজ সোনকালে। এইটো চাওক কি ধুনীয়া কালেকশ্যন গাইজ, কাপোৰৰ কোৱালিটি চাওক, পিয়'ৰ কটন হয় গাইজ এইবিলাক। লগতে গাইজ শ্বুজৰ কালেকশ্যন আহি গৈছে, আৰু আজি আহিব নতুন কালেকশ্যন গাইজ। এইটো চাব পাৰে, পিল্লা বঢ়িয়া, ফাৰ্ষ্ট কপি হয় এইবিলাক গাইজ পিল্লাৰ। তো স্পৰ্ট শ্বুজ ধুনীয়া কোৱালিটি, কোৱান্টিটি চাওক গাইজ। ৰ'বক ওলাই পেলাই দেখাই দিছোঁ।
এনেকৈ চাওক গাইজ, এইটো এক ছেকেণ্ড ৰ'ব, এইটো চাই লওক গাইজ, কোৱালিটি চাওক, দুটা চাইডে চাওক গাইজ, কোৱালিটি চাওক। জল্দি জল্দি আহি যাব গাইজ, বেছি প্ৰাইচ নহয়, কম ৰেঞ্জতে দি আছোঁ পূজাৰ অফাৰ বুলি গাইজ, 549। তো সোনকালে আহি যাব। আৰু লগতে এইটো চাওক গাইজ, পুমাৰ ফাৰ্ষ্ট কপি, অৰিজিনেল নহয় গাইজ। তো সকলোৱে গম পাইছে 2000 টকা যদি বয়স হয়, তো যিকোনো টি চাৰ্ট আপোনালোকৰ ইচ্ছামতে লৈ যাব পাৰে। তো যি নেই আপোনাক দি দিছোঁ, তো এটা পূজাৰ অফাৰ বোলে, তো সকলোৱে আহিব 2000 টকা বজাৰ কৰিব, আৰু টি চাৰ্ট যিকোনো নিজৰ ইচ্ছামতে লৈ যাব পাৰিব। আৰু লগতে ইয়ালৈকে ভিডিঅ'টো যোনে যোনে চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সোনকালে সোনকালে, যাতে মই ইমান কষ্ট কৰি আছোঁ যাতে আগবাঢ়িব পাৰোঁ। আৰু লাইনতে সৰু ষ্টাৰ্টআপ এটা কৰিছোঁ, সকলোৱে ছাপোৰ্ট কৰিব আৰু গাইজ, তাৰে আশা থাকিল। তো বলক এতিয়া মই ঘৰত যাম, মা আহিব, ঘৰত যাই পেলাই আকৌ কলেজত যাম, তো দেখাই আছোঁ, বলক চাই থাকক। দি ল'লোঁ গাইজ এখন গিলখন আৰু গাইজ। তো এতিয়া যাব ওলাইছোঁ গাইজ, ৰ'বক বাইকটো ওলাই লওঁ, ওলাই পেলাই দেখাই আছোঁ ৰ'বক গাইজ, গেটটো খুলি লওঁ এক ছেকেণ্ড গাইজ, গেটখনৰ দি লওঁ ৰ'বক গাইজ, তলা দিহে নাই গেটখনৰ গাইজ, এনেকৈ লগটো দি থৈ দিলোঁ, তলা নাই গাইজ, তলাটো মানে বেলেগ এটাত লগাই থৈ দিছোঁ। তো কোনো নাই ঘৰতে, উপায় নাই দিয়ক, কোনেনো নিব, একো নিনিয়ে। তো এইটো হ'ল ৰাস্তা আমাৰ, এইটো গেট ঘৰ। তো বলক গাইজ গৈ থাকোঁ দোকানলৈকে। আৰু গাইজ আমাৰ মামাহঁত আহি আছে বোলে দোকানলৈকে, মা ফোন কৰিছিলোঁ অলপ আগতে, তো তাত গৈ পেলাই দেখাই আছোঁ বলক। বন্ধুসকল, এয়া আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ নৱনিৰ্বাচিত প্ৰাৰ্থীসকলৰ লগতে আমাৰ কলেজৰ গোটেই ষ্টুডেণ্টখিনিৰ আনন্দ উল্লাসটো দেখা পালে। তো আমিও ফূৰ্তি কৰিলোঁ ইমান, আৰু মই তাত ভিডিঅ' বনাই নাথাকিলোঁ, ভইচ অভাৰ কৰি দিছোঁ তাৰ কাৰণে গাইজ। মোৰো এতিয়া লাষ্ট চেম, এইটো চেমৰ পিছত আৰু নাই আৰু, গতিকে আজি আৰু এনজয় কৰিলোঁ আৰু যিকেইটা দিন আছোঁ তাকে। কলেজ লাইফটো মনত পৰি থাকিব বাৰু, একো নাই, জয় অসম গাইজ। তো গাইজ, ইলেকশ্যন বুলি ক'লে কলেজৰ কিবা এটা গোটেই ষ্টুডেণ্টখিনি বেলেগ এটা জোচ থাকে, আৰু আছোঁ বুলি ক'লেতো একদম কিবা বেলেগ জোচ এটা আহি যায় ইলেকশ্যন বুলি ক'লে, তেতিয়া ভালো লাগে, বহুত ফূৰ্তি কৰা যায়, বাট তাতে হৰা জিকা হয় বাৰু, উপায় নাই দিয়ক আৰু গাইজ, একেলগে জয়।